গুৱাহাটীত দিয়ে নে গুৱাহাটীৰ বাহিৰতো দিয়ে? গুৱাহাটীৰ বাহিৰত নাযাওঁ আমি, আগতে গৈছোঁ, এতিয়া নাযাওঁ। নমস্কাৰ ভিউৱাৰ্ছ, সকলোকে আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ পাণ্ডুত। সনাতন ধৰ্ম মতে দুৰ্গা পূজা বছৰত 3বাৰ পালন কৰা হয়। জগদ্ধাত্ৰী পূজা, বাসন্তী পূজা আৰু শৰৎকালত উদযাপন কৰা হয় বাবে এই দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলি কয়। প্ৰভু শ্ৰী ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ কাৰণে শৰৎকালত অকাল বোধন দুৰ্গা পূজা কৰিছিল। আজি মই আপোনালোকক মহালয়া কেতিয়া হয়, দেৱীৰ আগমন কিহত, দেৱীৰ গমন কিহত আৰু দুৰ্গা পূজা কেতিয়াৰ পৰা আৰম্ভ হয়, গোটেইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিম। মা দুৰ্গাৰ পৃথিৱীলৈ আগমন কৰাৰ দিনাই উদযাপন কৰা হয় মহালয়া। আৰু এইবাৰ মহালয়া হ'ল 14 অক্টোবৰ আৰু 15 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি। নৱৰাত্ৰিৰ এই 9 দিনত মা দুৰ্গাৰ 9টা অৱতাৰৰ পূজা কৰা হয়। আৰু এই 9টা অৱতাৰ হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্ধমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। এইবাৰ দেৱীৰ আগমনো ঘোঁৰাত আৰু গমনো ঘোঁৰাতেই হয়। আৰু ইয়াৰ ফল ছত্ৰভংগ, স্থিৰ গমে। এইবাৰ শাৰদীয় দুৰ্গা পূজা আৰম্ভ হ'ব 2 কাতি 20 অক্টোবৰ শুক্ৰবাৰৰ আৰু বিজয়া দশমী হ'ল 6 কাতি 24 অক্টোবৰ মঙলবাৰে। সঁচাকৈ এই শিল্পীসকলৰ শিল্পকলাক শলাগ ল'বলগীয়া। ইয়াত তৈয়াৰ কৰি থকা এই মূৰ্তিবিলাকে দুৰ্গা পূজাৰ কেইদিনত বিভিন্ন পূজা মণ্ডপৰ সৌন্দৰ্য বৰ্ধন কৰিব। এতিয়া মই এই মৃন্ময় মূৰ্তিৰ শিল্পীজনক এখন জাতীয় বস্ত্ৰৰ সম্বৰ্ধনা জনাম, কাৰণ তেখেতৰ হাতৰ পৰশতেই এনেকুৱা এটা মাটিৰ মূৰ্তি জীৱন্ত ৰূপ লয়। কাকু, এনেকুৱা মূৰ্তি বনাওঁতে কিমানমান দিন লাগে? 7-8 দিন লাগে। 7-8 দিনত হৈ যায়। গোটেই গুৱাহাটীত দিয়ে নে গুৱাহাটীৰ বাহিৰতো দিয়ে? গুৱাহাটীৰ বাহিৰত নাযাওঁ আমি, আগতে গৈছোঁ, এতিয়া নাযাওঁ। এতিয়া মই আপোনালোকক এই মাটিৰ মূৰ্তিকেইটা বনাওঁতে যি কিছুমান সঁজুলিৰ প্ৰয়োজন হয় সেইখিনিও দেখুৱাম। এয়া তেওঁলোকে উপযুক্তভাৱে মাটিখিনি ইয়াতে ধুনীয়াকৈ মিক্স কৰি লৈছে। মই আপোনালোকক মহালয়া, নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।